মোবাইল কাৰোবাৰ হেৰিছে নেকি? বাহিৰত আছে, তেওঁলোকে সভাগৃহত প্ৰৱেশ কৰিব লাগে। আমি আমাৰ সভা আৰম্ভ কৰিব বিচাৰিছোঁ। সভাৰ বিশেষ কিবাটো উদ্দেশ্যটো হ'ল যে আমি অৰ্গেনাইজেশ্যনটো ডিফেক্ট দলটো আৰু ইয়াতকৈ কেনেকৈ ষ্ট্ৰং কৰিব পাৰে তাৰ কাৰণে আলোচনা। 21 নিৰ্বাচনত কটাৰ পিছত আহিব, আমাক আগত চৰকাৰ বনাব দিয়ে। চৰকাৰ বনাব আৰু 21 নিৰ্বাচন ইতিমধ্যে দিন ঘোষণা কৰিলে 21 মে'ৰ ভিতৰত হ'ব বুলি কৈছে। তাত কেনেকুৱা ধৰণৰ মিত্ৰতা কাৰ লগত হ'ব পাৰে? মিত্ৰতা আমিতো মিত্ৰতা কাৰো লগত নাই, এতিয়ালৈকে নাই। আমি আজি অলপ আলোচনা কৰিম আৰু চাম। গতিকে আজিও ক্লিয়াৰ ক'ব নোৱাৰিব কাৰ লগত মিত্ৰতা। BTC গঠন কৰাৰ কাৰণে কি প্লেনিং নতুনকৈ আৰু ৰচনা কৰিছে? প্লেনিং নাই, চৰকাৰ এনেই হৈ আছে, চাই থাকক আপোনালোকে। ছাৰ, হিমন্ত কৈছে যে আমাৰ যি বন্ধুত্ব আছিলে বন্ধুত্ব পাহৰি গৈছে, মিত্ৰতা শেষ হ'ব নেকি আচলতে? বিজেপিৰ চৰকাৰ আমাক বনাব দিয়ে আগত, চৰকাৰ আমাক আগত বনাব দিয়ে। ইয়াৰ পিছত এই 21 নিৰ্বাচন চৰকাৰ ছাৰ বানাটো নিশ্চিত। যদি মই বনাই আপুনি কি দিব মোক এইটো কওক। ছাৰ, বৰ্তমান BTCৰ চিফে কৈছে যে আপোনাৰ তেওঁক মানসিকভাৱে কষ্ট দিছে কিন্তু একো কৰিব নোৱাৰে। এইটো কথা আজি প্ৰমোদ বৰে কৈছে অলপ আগত। মানসিকভাৱে কষ্ট দিছে প্ৰমোদ বৰক। কোনে? মই? আপোনালোকে টেনশ্যন দিছে কেছ কৰি, মেণ্টেলি টেনশ্যন দিয়া বুলি কৈছে। নহয় ছাৰ, এই যিটো BTC আপোনালোকে গঠন কৰাৰ সম্পৰ্কত কেছ দিছে সেইটো তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰিছে কিন্তু এইবিলাক আইনগতভাৱে যিখিনি ন্যায় পাব লাগে সেইটোকে আমি কেছ দিছে। কোনোবা ব্যক্তিগতটো কৰা নাই, কাৰোবাক ব্যক্তিগত কৰা নাই। আমি ন্যায় যিটো পাব লাগে ইয়াৰ ওপৰত আমি কেছ দিছে। এইটোৱেই। 3 মন্ত্ৰী আপোনালোকৰ কাৰ্যনিৰ্বাহ কৰি থাকিব এতিয়া? এইবিলাক কিয় লাগে আপোনালোকক? কৰিছে কৰা নাই, চৰকাৰ আমি বনাম, চাই থাকক না। আপোনালোকে কিবা দে বাদী, মই যদি চৰকাৰ বনাই আপোনালোকে কি দিব? বিৰোধীত নবহে নেকি আপোনালোকে BTC? বাদী লাগিব, মই চৰকাৰ নবনাই বুলি। কোনোবা যদি চাওঁ আছে যে বাদী লাগক, 100% নিশ্চিত 100%।